পুনৰবাৰ স্বাগতম জনাইছো ফেক্টৰীৰ আন এটা ভিডিঅ'লৈ। অসমৰ সমগ্ৰ টেট শিক্ষকসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে এক বৃহৎ ভাল খবৰ। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ সন্মুখত গোটেইখিনি কথা তুলি ধৰিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো আপোনালোকে এটা দেখিবলৈ পাইছে প্ৰাথমিক টেট হাইস্কুল শিক্ষকৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ। প্ৰাথমিক টেট শিক্ষকক প্ৰাপ্য মৰ্গীয় বানচ আদায় দিয়াৰ আশ্বাস। সহকাৰী শিক্ষকৰ বিশেষ বাৰ্তা 300 টকালৈ অৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধিৰ দাবী। ৰাজ্যৰ টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষকসকলে পাবলগীয়া অৰ্জিত মৰ্গীয় বানচৰ প্ৰদানৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই। ইয়াতে আপোনালোকে বিত্তং বাতৰিখিনি দেখিবলৈ পাইছে। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজেৰে অনুষ্ঠিত এক বৈঠকত প্ৰায় নিয়মীয় কৰা এইসকল শিক্ষকক মৰ্গীয় বানচ প্ৰদান তথা অন্যান্য সা সুবিধা প্ৰদানৰ ক্ষেত্ৰত শিক্ষা বিভাগক তৎক্ষণাত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। উল্লেখযোগ্য যে 2019 চনৰ পৰা পাবলগীয়া বৰ্ধিত মৰ্গীয় বানচৰ পৰা ৰাজ্যৰ প্ৰায় 30,000 প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক বঞ্চিত হৈ আহিছে। 2019 পৰা 5% বৰ্ধিত ডিএ আৰু 2021 11% ডিএৰ পৰা বঞ্চিত হৈ আহিছে এইসকল শিক্ষক। কিন্তু শিক্ষকসকলে বিগত সময়ছোৱাত এই সন্দৰ্ভত চৰকাৰক কাকতি মিনতি কৰি আহিছে। বিভিন্ন সময়ত ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বিষয়টো উনুকিয়াই আহিছিল। আজি পুনৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় সভাপতি ত্ৰৈলোক্য ডেকা আৰু সহকাৰী সাধাৰণ সম্পাদক গগৈ তথা সৰ্বশিক্ষাৰ 3য় আৰু 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সন্থাই যুটীয়াভাৱে মুখ্যমন্ত্ৰীক আনুষ্ঠানিক সাক্ষাৎ কৰে। আলোচনা কালত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত টেট উত্তীৰ্ণ শিক্ষকসকলে 2019 চনৰ জুলাই মাহৰ পৰা পাবলগীয়া বৰ্ধিত মৰ্গীয়া বানচৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষামন্ত্ৰীক নিৰ্দেশ দিয়ে। মৰ্গীয় বানচৰ বাবে অতি শীঘ্ৰেই এখন সভা কৰি বিষয়টো নিষ্পত্তি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰে। ইয়াৰ উপৰিও সৰ্বশিক্ষাৰ 3য় আৰু 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সন্থাৰ কেইবাটাও দাবী শীঘ্ৰেই পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে। এই সন্দৰ্ভত এটা বিবৃতিযোগে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় সভাপতি ত্ৰৈলোক্য ডেকা সম্পাদক মিৰাজুল ৰছিদ আৰু ঘোষে মুখ্যমন্ত্ৰীৰ সমস্যা সমাধানৰ প্ৰতি দেখুওৱা সমৰ্থক দৃষ্টিভংগীৰ বাবে সমগ্ৰ অসমৰ টেট উত্তীৰ্ণ শিক্ষক সমাজৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে। ইপিনে ৰাজ্যৰ অপ্ৰাধিকৃত বিদ্যালয় প্ৰাধিকৰণ সহকাৰী শিক্ষকক বিশেষ বাৰ্তা প্ৰদান আৰু অৰ্জিত ছুটি 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধিৰ দাবী আজি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি অসম হাইস্কুল শিক্ষক সন্থাই। হাইস্কুল শিক্ষক সন্থাৰ সভাপতি খনীন্দ্ৰ কুমাৰ গোস্বামী আৰু সম্পাদক আনোৱাৰ হুছেইনৰ নেতৃত্বত সজাতীয় দলে মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ সৈতে আলোচনাত মিলিত হয়। 2013 চন আৰু 2011 চনৰ প্ৰাধিকৰণ আওতাৰ পৰা ৰৈ যোৱা ভেঞ্চাৰ স্কুলসমূহৰ প্ৰাধিকৰণৰ দাবী জনায় শিক্ষকসকলে। হাইস্কুলসমূহৰ সহকাৰী শিক্ষকৰ বিশেষ বাৰ্তা 300 টকাকৈ আৰু অৰ্জিত ছুটি 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধি কৰাৰ বাবে দাবী জনায় সংগঠনটোৱে। মন্ত্ৰীয়ে আলোচনা কৰি হাইস্কুল শিক্ষকসকলে সমস্যা দূৰ কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে। এই সন্দৰ্ভত তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগক নিৰ্দেশ দিয়ে। তো আপোনালোকে গোটেইখিনি বস্তু দেখিবলৈ পালে যে মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগৰ লগত জড়িত কেইবাটাও বৃহৎ ঘোষণা কৰিছে। এই বাতৰিখনত গোটেইখিনি বস্তু মই আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰিলোঁ। আশা ৰাখিছোঁ আপোনালোকে গোটেইখিনি বস্তু বুজিব পাৰিছে। এক নতুন ভিডিঅ'ৰ সৈতে জয় অসম। ধন্যবাদ।